নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ দিনত আমি সকলোৱে এটা সুস্বাস্থ্য কামনা কৰোঁ নহয় জানো তাতে যেহেতু লকডাউনৰ সময় বহুতৰে হয়তো জিম যোৱাও বন্ধ হৈ আছে গতিকে আমি ঘৰতে কিদৰে শৰীৰ চৰ্চা কৰিব পাৰোঁ তাৰে এটা ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়াইছোঁ বলকচোন চাওঁ ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া গৰম পানীৰে দিনটো আৰম্ভ কৰক খাবলৈ চেষ্টা কৰক ইয়াৰ ফলত বডি ডিটক্স হোৱাৰ লগতে ডাইজেশ্যন ঠিক থাকে আৰু মেটাবলিজিম কণ্ট্ৰল থাকে যাৰ ফলত মেদবহুলতাই দেখা নিদিয়ে দ্বিতীয়তে ঘৰতে নিয়মিতভাৱে শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তোলক ই আমাৰ ব্লাড চাৰ্কুলেশ্যন ঠিক ৰখাত সহায় কৰে এক্সট্ৰা ফেট আৰু কেলৰি আঁতৰোৱাত সহায় কৰে আমাৰ বডিও ফিট থাকে লগতে ঘৰত আমি যদি শাৰীৰিক চৰ্চা কৰোঁ বডি ফিট ৰখাটো সহায় হয় আজিকালি যিহেতু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' এক্সাৰচাইজবিলাক আচলতে দিয়া থাকে গতিকে আপোনালোকে যদি নাজানে সেইসকলে আপোনালোকে ইউটিউবত ভিডিঅ' চাই পিনি চেষ্টা কৰিব পাৰে থাৰ্ড ষ্টেপটো হ'ল আপোনালোকে ৰাতিপুৱা যিমান পাৰে সোনকালে উঠাৰ চেষ্টা কৰিবচোন ৰাতিপুৱা পৰিৱেশটো সঁচাই ভাল লাগে একেবাৰে ঠাণ্ডা শান্ত এটা পৰিৱেশ হৈ থাকে শীতল বতাহ এজাকো মাৰি থাকে বহুত ভাল লাগে ৰাতিপুৱা সোনকালে উঠিলে লগতে মন কৰিব যাতে আপোনালোকে শুই উঠাৰ আধা ঘণ্টাৰ পিছতে আপোনালোকে ব্ৰেকফাষ্টটো কৰিব পাৰে কিয়নো আধা ঘণ্টাৰ পিছতে যেতিয়া আমি ব্ৰেকফাষ্টটো কৰোঁ তেতিয়া আমাৰ শৰীৰে বেছি কেলৰি পাব নোৱাৰে যাৰ ফলত আমাৰ ফেটটো জমা হ'ব নোৱাৰে ফ'ৰ্থ ষ্টেপটো হ'ল আজিকালি যিহেতু ফিটনেছৰ বাবে সকলোৱে প্ৰায় ডায়েট কৰে কিন্তু মন কৰিব যাতে ডায়েটত প্ৰ'টিন আৰু অনাজযুক্ত আহাৰ থাকে ইয়াৰ ফলত সোনকালে ভোক নালাগে আমাৰ আৰু ডাইজেশ্যন আৰু মেটাবলিজিমো ঠিক থাকে ইয়াৰ পিছতে আপোনালোকে যিমান পাৰে মিঠা কমকৈ খাবলৈ চেষ্টা কৰিব চেনিত যিহেতু ফেক্ট্ৰজ থাকে যি আমাৰ শৰীৰত ফেট জমা কৰে গতিকে মিঠা কমকৈ খালে ফেট হোৱাৰ চান্স কম থাকে ইয়াৰ পিছতে আপোনালোকে ফল মূল আৰু শাক পাচলি খাবলৈ চেষ্টা কৰিব ফল মূল আৰু সেউজীয়া শাক পাচলিৰ গুণাগুণ সকলোৱে হয়তো জানে গতিকে আপোনালোকে খাবলৈ চেষ্টা কৰিবচোন ই আমাৰ পেট চাফা কৰি ৰখাটো সহায় কৰে বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত আচলতে আমি মানুহবোৰ দিনে দিনে এলেহুৱা হৈ গৈছোঁ কিন্তু আপোনালোকে যিমান পাৰে খোজকাঢ়িবলৈ চেষ্টা কৰকচোন আজিকালি মানুহে আচলতে অকণমান দূৰত্বলৈ খোজকাঢ়ি যাবলৈ বেয়া পায় কিন্তু আপোনালোকে পাৰিলে খোজকঢ়াৰ অভ্যাসটো গঢ়ি তোলক ইয়াৰ পিছতে দিনটোত পৰাপক্ষত 7 পৰা 8 গিলাচ পানী খোৱাৰ অভ্যাস কৰক ইয়াৰ ফলত আমাৰ শৰীৰত টক্সিন ওলাই থাকে লগতে আমাৰ পেট ভৰি থাকে আৰু কেলৰি বাৰ্ণ হোৱাটো সহায় হয় ইয়াৰ পিছতে খোৱা বস্তু সদায় ভালদৰে চুবাই খাব লাগে প্ৰায় 30 ছেকেণ্ড সময়ত যিকোনো বস্তু চুবাই খাব লাগে ইয়াৰ ফলত খাদ্যবস্তু ভালদৰে হজম হোৱাৰ লগতে আমাৰ শৰীৰত ফেট জমা নহয় ইয়াৰ পিছতে দৈনিক 6 পৰা 8 ঘণ্টা সময় হোৱাৰ চেষ্টা কৰিব ইয়াতকৈ বেছি বা কমকৈ হোৱাৰ অভ্যাস ত্যাগ কৰিব কিয়নো এই অভ্যাসটো আমাৰ শৰীৰৰ বাবে খুব ক্ষতিকাৰক 6 পৰা 8 ঘণ্টাৰ টোপনি আচলতে আমাৰ ভোক কণ্ট্ৰল কৰাটো সহায় কৰে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব